পুনৰ তীৰ্থনগৰী হাজোত অস্তিত্বৰ সংকট সন্দেহজনক নাগৰিকৰ দপদপনি চলিছে হাজোৰ দুকনীয়া গেজিং ৰিজাৰ্ভত প্ৰাত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে 1, 2, 3 আৰু 4 নং দুকনীয়া গেজিং ৰিজাৰ্ভৰ 22,000 ভূমি সংৰক্ষণ কৰিছিল গোপালকসকলৰ বাবে এই সংৰক্ষিত ভূমিত এতিয়া সন্দেহজনক নাগৰিকৰ আগ্ৰাসন যাৰ পৰিপ্ৰেক্ষিতত এতিয়া থলুৱা গোপালকসকলৰ গোচৰণীয়া পথাৰ সংকুচিত হৈ পৰিছে 2017 চনৰ নৱেম্বৰত 2 নং দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত প্ৰশাসনে শ পৰিয়ালক উচ্ছেদ কৰি ৰিজাৰ্ভখন গোপালকসকলৰ বাবে মুকলি কৰি দিছিল যদিও সম্প্ৰতি উচ্ছেদিত ভূমিত পুনৰ বসতি স্থাপন কৰাত প্ৰবল ভাবুকি আহি পৰিছে থলুৱা গোপালকসকলৰ মাজত ইপিনে এই কাৰ্যত হাত উজান দিয়াৰ অভিযোগ উঠিছে লাটমণ্ডল আনিছৰ ৰহমান আৰু গাঁও প্ৰধান মুস্তাফা আলীৰ বিৰুদ্ধে ইপিনে লাটমণ্ডলে গাঁও প্ৰধানৰ লগত মিলি একাংশ সন্দেহজনক নাগৰিকে তাত খেতি-বাতি কৰাৰ বাবে 5ৰ পৰা 10,000 টকালৈ লিজত দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে গ্ৰেজিং ৰিজাৰ্ভ সুৰক্ষা সমিতিয়ে জানিব পৰা মতে আনিছৰ ৰহমানে খেতি কৰাৰ বাবে এটা পক্ষক গ্ৰেজিং ৰিজাৰ্ভৰ মাটি আবণ্টন কৰাৰ বাবে চক্ৰ বিষয়াৰ জৰিয়তে জিলা অতিৰিক্ত আয়ুক্তলৈ প্ৰতিবেদন প্ৰেৰণ কৰে লাটমণ্ডল গৰাকীয়ে এনে হৎকাৰী সিদ্ধান্তক গ্ৰেজিং ৰিজাৰ্ভ সুৰক্ষা সমিতিয়ে তীব্ৰ বিৰোধিতা কৰাৰ লগতে লাটমণ্ডল গৰাকীক শীঘ্ৰে বৰখাস্ত কৰাৰ দাবী উত্থাপিত কৰিছে এতিয়া মাতবৰ বক্কৰৰ নেতৃত্বত চলিছে গ্ৰেজিং ৰিজাৰ্ভৰ শ বিঘা ভূমিত মাকৈ খেতি গোপালকসকলক সময় সময় ভাবুকি দি আহিছে মাতব্বৰ বক্কৰে শীঘ্ৰে অবৈধ সন্দেহজনক নাগৰিকক উচ্ছেদিত কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰিছে গ্ৰেজিং ৰিজাৰ্ভ সুৰক্ষা সমিতিয়ে মই দেখিছোঁ এইখান আমাৰতো দুকনীয়া ৰিজাৰ্ভ বিষ্ণুৰাম মেধিৰ দিনতে এইখান ৰিজাৰ্ভ কিবা ব্ৰিটিছ কালৰ বুলিও কৈছিল আটাহঁতে সেই ৰিজাৰ্ভখনত এতিয়া মানুহ দুনুহ বহি বহুত দূৰৰ মানুহ আহিছে আৰু শুনো লাট মণ্ডাল যিটো লাট গামোৰা যিটো তেওঁলোকে এই ঠাইখিনি তেওঁলোকে দেখাই দিয়া বুলি মানুহৰ মুখত শুনো আমি হ'লে তেওঁলোকে এতিয়া হাল বোৱা আৰম্ভ কৰিছে হাল বোৱা আৰম্ভ কৰিছে হাল বাই আছে খেতি বনাব আৰু আগত দেখি মাকৈ চাকৈ বুইছি জ্বালা মৰিচ নানানটা খেতি কৰিছে আপোনালোকে বাধা দিয়ে নে আমি বাধা তাক গালিতো আমাক লাঠি লৈ মাৰিবই আহিব আমাক গজ্জি ফুৰে আমি হ'লো মানুহ কম তেওঁ সিদিনা মৰাণক হৰণ কৰি পেলাই তাতে ডিচিপিখান ঘূৰাইছোঁ ডিচিপিখানে গৈছিল গাছ গুচনি ঘূৰোৱাৰ কাৰণে ডিচিখান ঘূৰাইছোঁ ডিচিপিখান গতিকে এইখিনিয়ে আমাক লাগে এতিয়া জেগাখিনি আমাক উদ্ধাৰ কৰি দিব জনাব চৰকাৰক কি আহ্বান জনাব লাগিব আৰু এইটোৱে যে আমাক জেগাখন উদ্ধাৰ কৰি দিব লাগে গোপালক মৌপালক আপোনাৰ কিমানটা মহ আছে কিবা 20-30টামান মূৰ আছে হয় আৰু গৰু আছে 10-15টামান এনেকৈ চলি আছোঁ পৰিয়ালটো এতিয়া আপোনালোকৰ সংকট আহি পৰিছে একদম বিপদ এই ৰিজাৰ্ভখন 1935 চনৰে ৰিজাৰ্ভ বিষ্ণুৰাম মেধি যেতিয়া ৰাজহ মন্ত্ৰী হৈ থাকে তেখেতে হাজো ৰাইজৰ কাৰণে হাজো সমষ্টিৰ কাৰণে তেখেতে প্ৰায় 20,000 বিঘা মাটি 22,000 বিঘা মাটি তেখেতে সংৰক্ষণ কৰি দিয়ে এই গৰু ম'হ চৰাৰ কাৰণে কিন্তু এতিয়া দুখৰ বিষয় এই যে আজি কেইদিনমানৰ পৰা কিছুমান মানুহ আহি পেলাই ইয়াতে বেদখল কৰিছে আমি শুনা মতে আমি জানিব পৰা মতে কি আমাৰ মুস্তাফা আলী আৰু এই মুস্তাফা আলী গাঁওবুঢ়া হয় তেখেত পণ্ডিতৰ পামৰ গাঁওবুঢ়া তেখেতে আহি পেলাই আৰু মণ্ডল 2 নম্বৰ দুকনীয়া মণ্ডল ইনিছুৰ ৰহমানৰ লগত লগ লাগি তেখেতসকলে মাটিটো হাল বাব দিছে আৰু সেইটো কিছুমান এই সন্দেহজনক মানুহক দিছে আৰু কিছুমান এই বেলেগ মানুহ অহা বুলি কয় আমাক সংগঠনৰ চালফাৰ বুলি কয় তেখেতসকলে কিন্তু সেই মাটিটো আমাৰ কি 2017 চনত বেদখল উচ্ছেদ কৰিছিলোঁ আমি কিন্তু পুনৰ আৰু বেদখল হৈছে তাতে মেইন কথা কি হৈছে তেখেতসকলে কি কৰে এই পইচা লয় হেৰি কৰে আৰু এই মুস্তাফা গাঁওবুঢ়া আৰু এই মণ্ডলজনে পইচাৰ বিনিময়ত এই কামটো কৰি আছে আৰু এই মাটিটো অতি সোনকালে চৰকাৰে হেৰি বেদখল হৈছে আমি বাৰ চক্ৰ বিষয়াক দি আছোঁ আবেদন কৰি আছোঁ যে আপুনি এইটো বন্ধ কৰক এইটো হেৰি কৰক তেখেতে কয় যে হ'ব কিন্তু কোনো তাৰ কাম নহয় হ'ব মণ্ডলটো যাব কালি মণ্ডলে আহি আৰু উল্টাটো কৰি দিয়ে
কয় যে মোক পইচা দিবি মই মাটিটো দিম আৰু গাঁওবুঢ়াত তাতে মুস্তাফা গাঁওবুঢ়াত তাতে এটা শুনানি হেৰি কৰি লৈছে তাতে পইচা গোটাৰ এটা অফিচ বনাই লৈছে তাৰমানে তাতে মুৰ্গী দি ভাত খায় হেৰি দি ভাত দৈ খাই পেলাই সি এই কামটো কৰে ইয়াৰ এটা সুতদন্ত হ'ব লাগে এই মুস্তাফা গাঁওবুঢ়াৰ ওপৰত আৰু এই মণ্ডলজনৰ ওপৰত সুতদন্ত হ'ব লাগে আৰু দুকনীয়া গেজিং ৰিজাৰ্ভ বহু দিনা ৰিজাৰ্ভ আমি শুনামতে ব্ৰিটিছৰ আমোলৰ ৰিজাৰ্ভ এইখন কিন্তু ৰাজমন্ত্ৰী হৈ আমাৰ এই বিষ্ণুৰাম মেধিয়ে তেখেতে পূৰা সংৰক্ষণ কৰি থৈ গৈছে এই মাটিটো আৰু এই মাটিটো কোনেও কাকো দিব নোৱাৰে কাৰণ সুপ্ৰিম কোৰ্টৰ ভাইকল আছে ইয়াতে যে PGR কাকো দিব নোৱাৰে দিব পাৰিব কোনটোত যদি কেতিয়াবা চৰকাৰে যদি এইটো যদি বিচাৰে এইটো তাৰ প্ৰকল্পভাৱে কিবা বনাই যদি কিন্তু তাতেও কিছুমান সংবিধানৰ বাধা আছে সেইমতেই হ'ব বস্তুটো কিন্তু কোনেও দিব নোৱাৰে এতিয়া আপোনালোকে কি বিচাৰিছে এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি কিছুমান দেখা পাইছোঁ তেখেতে বেদখল উচ্ছেদ কৰি আছে তেখেতৰ পদক্ষেপটো আমি আদৰণি জনাইছোঁ আমাৰো দুকনীয়া গেজিং ৰিজাৰ্ভখন অতি সোনকালে বেদখল উচ্ছেদ কৰি দিব লাগে তেখেতে আৰু যিবিলাক সন্দেহযুক্ত মানুহ আছে তেখেতসকলে চিনাক্তকৰণ কৰক কোন মানুহ তাৰ লগত জড়িত হৈ আছে আৰু যদি এই যদি চিনাক্তকৰণ নকৰে বেদখলটো উচ্ছেদ হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন